নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া ফিল্ডলৈ আহিলোঁ। বৰ্তমান ফিল্ডত দৌৰা নাই, দৌৰিম অকণমান। আজি বেছি নদৌৰোঁ, খুব বেছি 5 পাকমান দৌৰিম, এনেই মানে জগিং ষ্টাইলত। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কোনো ধৰণৰ স্কিপ নকৰিব। যদি স্কিপ কৰে আপোনালোকৰ বাবে বহুতে বেয়া কথা হ'ব, মানে জীৱনটো অথলৈ যাব। আপোনালোকে নিশ্চয় গম পাইছে, আৰু এনেকুৱা পোষ্ট নোলায়। আপোনালোকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাই যাব। নিশ্চয় আপোনালোকে গম পাইছে, যেতিয়া ABEB এপ্লাই হৈ আছিলে, নতুনকৈ যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এডভাৰটাইজমেণ্ট আহিছিলে, তেতিয়া কৈছিলে যে জানুৱাৰী 22 তাৰিখৰ পৰা আৰু ফেব্ৰুৱাৰী 22 তাৰিখলৈ আমাৰ এপ্লাইটো চলিব বুলি কৈছিলে ফৰেষ্টৰ। কিন্তু ABEB আৰু ফৰেষ্টৰ মিলাই পিনি বহুত দিন নিদিলে এপ্লাই। নিশ্চয় গম পাইছে আপোনালোকে, ইমান দিন নাপায়। এপ্লাই কৰোঁতে বেছি কষ্টও নহয়, নিশ্চয় গম পাইছে ইমান দিন নাপায়। সেইকাৰণে পৰা বহুতে ভাবি আছে 22 ফেব্ৰুৱাৰীলৈকে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এপ্লাই চলিব। কিন্তু তাৰ পিছতে এখন নটিচ আহিলে, সেই নটিচখনত সম্পূৰ্ণভাৱে উল্লেখ কৰা আছে। আপোনালোকক এই ভিডিঅ'টোৰ ওপৰতে দি দিছোঁ, দেখিছে মই অসমীয়াত লিখি দিছোঁ, আপোনালোকে চাই ল'ব। ইংলিছ আৰু অসমীয়াত আছে, নিশ্চয় আপোনালোকে চালে কথাষাৰ কি বুলি লিখা আছে। যেতিয়া মানে কি কয়, আপোনাৰ 22 তাৰিখলৈকে আছিলে, সেই 22 তাৰিখটো পষ্টপন কৰি ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখলৈকে এপ্লাই চলিব। নিশ্চয় আজি ফেব্ৰুৱাৰী 8 তাৰিখ, নিশ্চয় গম পাইছে। আজি ৰাতি 12 বজালৈকে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকে আগৰ ডকুমেণ্ট এপ্লাই কৰিব নালাগে। যিসকলে আপোনালোকে ABEBৰ বাবে এপ্লাই কৰি থৈছে, তেওঁলোকে নিশ্চয় সেই ডকুমেণ্টখিনি আপলোড কৰা আছে, নিশ্চয় গম পাইছে। আৰু সেইখিনি চব ছেভ কৰি নি পিনি কোনো ধৰণৰ ডকুমেণ্ট আপলোড কৰিব নালাগে, কোনো ধৰণৰ লিখিব নালাগে। আপোনাৰ নাম হওক, ডেট অফ বাৰ্থ হওক ইত্যাদিবোৰ কোনো ধৰণৰ লিখিব নালাগে। প্ৰথমে আপোনালোকে লগ ইন কৰিব, যিটো আপোনালোকৰ এপ্লিকেশ্যন ID আছিলে সেইটো দি লগ ইন কৰিব পাৰে, নতুবা আপোনালোকৰ নামটো, ডেট অফ বাৰ্থ আৰু আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো দি পিনি লগ ইন কৰিলে আপোনালোকে সম্পূৰ্ণ হৈ যাব। নিশ্চয় গম পাইছে। যিসকলে ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখলৈকে ৰখি আছে, তেওঁলোকৰ বাবে বহুতে ভুল কথা। আপোনালোকে মই লিখি দিলোঁ স্ক্ৰীণখনত, আপোনালোকে নিশ্চয় গম পাইছে। সেইকাৰণে বা আজি লাষ্ট ডেট, আজি ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ, আজি লাষ্ট ডেট। আৰু কোনো ধৰণৰ আপোনালোকৰ এপ্লাই কৰা ডেট নিদিয়ে, নিশ্চয় গম পাইছে। সেইকাৰণে বা আপোনালোকক কৈছোঁ, আপোনালোকে যিমান পাৰে এই অতি সোনকালে এই ভিডিঅ'টো চাব আৰু লগে লগে আপোনালোকে এপ্লাইটো কৰি দিব। এপ্লাই কৰা আপোনালোকে নিশ্চয় প্ৰচেছটো ক'লোৱেই, সম্পূৰ্ণ আপোনালোকৰ ABEB ভাগে এপ্লাই হৈ আছে। অকল মানে আপোনালোকে যিটো পোষ্টত এপ্লাই কৰিব সেইটো চিলেক্ট কৰিব লাগে, আৰু চিলেক্ট কৰাৰ পিছতে আপোনালোকে সম্পূৰ্ণ ছাবমিট কৰি ছেভ কৰি দিলে হৈ যাব। নিশ্চয় গম পাইছে। তাৰপৰা আপোনালোকৰ একনলেজমেণ্টখন ডাউনলোড হৈ যাব। সেইটোৱে কথা, আপোনালোকে অপেক্ষা কৰিব নালাগে। বৰ্তমান আপোনালোকে ভিডিঅ'টো চাই পিনি লগে লগে যাওক আৰু আপোনালোকে এপ্লাইটো কৰক। যদি আপোনালোকে লিংকটো পোৱা নাই, তেতিয়া ডেছক্ৰিপশ্যনতে লিংকটো দি দিম, আপোনালোকে সম্পূৰ্ণভাৱে চাই ল'ব পাৰিব। নিশ্চয় গম পাইছে। এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি ইম্পৰ্টেণ্ট, সেইকাৰণে মই আপোনালোকক জনাই দিলোঁ। বহুতে ভাবি আছে, মানে বহুতে নহয়, 60% মানুহে ভাবি আছে যে, 60% ষ্টুডেণ্টে বা আমাৰ লিখা ল'ৰাই ভাবি আছে যে, ল'ৰা ছোৱালীয়ে ভাবি আছে যে 22 ফেব্ৰুৱাৰীলৈকে আমাৰ এপ্লাইটো চলিব। সেইখন বা 22 ফেব্ৰুৱাৰীলৈ আমি এপ্লাইটো কৰিম লাহে লাহে। নিশ্চয় গম পাইছে। সেইটো নহয়, বৰ্তমান আজি লাষ্ট ডেট। আপোনালোকে আজি ৰাতি 12টা বজালৈকে এপ্লাইটো কৰিব পাৰিব। যদি আপোনালোকে এপ্লাইটো কৰা নাই, এপ্লাইটো কৰি ল'ব। বহুতে ভাল খবৰ। এতিয়া আমি ফিল্ডলৈ আহিলোঁ, অলপ দৌৰিম, সেইটো কথা আছিল। বৰ্তমান বন্ধু বান্ধৱ নিশ্চয় গম পাইছে। এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ এটা লাইক কৰিব। বহুতে ডাঙৰ ইনফৰমেশ্যন হয়, বহুতে ভাবি আছে কাৰণে মই আপোনালোকৰ ইনফৰমেশ্যনটো জনাই দিলোঁ। ধন্যবাদ। জয় অসম।